সকলোকে নমস্কাৰ জনাই মোৰ জ্যোৎস্না গগৈৰ পৰা অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি বহুত দিনৰ মই ভিডিঅ' এটা আনিছোঁ লং ভিডিঅ' আৰু আশা কৰোঁ আপোনালোকে সকলোৱে চাব আৰু ভিডিঅ'টো ভালেই হয় বাৰু শেষলৈকে চাই থাকিব আৰু গম পাব মই ক'ত আহিছোঁ কি কৰিছোঁ চব দেখুৱাই আছোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থানত আছোঁ এয়া দেখিছেনে চাওকচোন এয়া থানৰ প্ৰথম গেটখন এতিয়া সোমাই আহিছোঁ আপোনালোকক দেখুৱাম থানৰ পৰিৱেশটো অকণমান আচলতে আমাৰ পেহী ঘৰৰ ওচৰতে মানে থানৰ কাষতে লাগি আছে সেইকাৰণে এতিয়া পেহী ঘৰত আহিছিলোঁ যিহেতু মই বোলো অলপ ভিডিঅ' বনাই দেখুৱাওঁ পৰিৱেশটো এয়া বহুত দিনৰ মূৰত আহিছোঁ আগতে এনেকৈ ঘৰ আছিলে এতিয়া এয়া চব ঘৰ ভাঙি ধুনীয়া কৰিলে পৰিৱেশটো অলপ এয়া এতিয়া গোটেই ফুলেই ফুল লগাই থৈছে এইফালে এয়া পুখুৰী চাফা কৰি থৈছে আপোনালোকক আজি সকলোখিনি দেখাম দেই মোৰ ভিডিঅ'ত চাবলৈ পাব মুঠতে মোৰ ভিডিঅ'টো সকলোৱে চালে মানে লাইক কমেণ্ট নকৰে বেছি কৰিব আপোনালোকে এয়া সেইখন থানলৈ যাম এতিয়া সেই তালৈও যাম এতিয়া এইফালৰখিনি দেখুৱাই লৈছোঁ এতিয়া কিমান মৰম লগা ফুল ফুলি আছে এজনী আমাৰ পেহী ছোৱালী সৰুজনী ডাঙৰজনী বিয়া হৈ গ'ল আগতে ইয়ালৈ আহিলে ময়ো সৰু আছিলোঁ তেতিয়া এনেকৈয়ে আছিলোঁ আৰু পেহী ছোৱালী ডাঙৰজনীৰ লগত খুব আহোঁ ইয়াতে থাকোঁহি এতিয়াও সেই আবেলি সময়ত ইয়ালৈ আহিছোঁ আৰু ভিডিঅ' এটা বনাই দিছোঁ ধুনীয়াকৈ আহিলে মানে আগতে ভিডিঅ' বনাইছোঁ বহুত কিবা বনাইছোঁ কিন্তু ভিডিঅ'টো তেনেকৈ ভালকৈ নহয় সেইকাৰণে আজি ভাবিছোঁ অকণ ধুনীয়াকৈ ভিডিঅ'টো বনাওঁ আৰু অলপ লাহে লাহে চব দেখুৱাওঁ এয়া থানলৈ এনেকৈ সোমাই যাব লাগে এয়া তাত নাম প্ৰসংগ কৰে আপোনালোকক দেখুৱাম বাৰু এয়া থানৰ ভিতৰলৈ আহি আছোঁ দেই আপোনালোকে চাই যাব যিসকলে অহা নাই মনতে সেৱা জনাই লওক ধুনীয়াকৈ একদম দেখুৱাই দিছোঁ আজি ধুনীয়াকৈ কৃষ্ণ এয়া পৰিৱেশ বা তাত পালেগৈ গৈ এয়াখিনি এয়া চাকি জ্বলাই আৰু এয়া শৰাই অকণমান আগলৈ গৈ দেখুৱাই আছোঁ ৰ'বক অঁ এয়া থানৰ ভিতৰৰ এয়া পৰিৱেশ অঁ সলালে কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে কমেণ্ট কৰি এয়া দেখুৱাইছোঁ এয়া দেখিছেনে এইটো পথশিলা হয় ভালকৈ দেখুৱাই দিছোঁ দেই এয়া লিখি থোৱা আছে উজিৰ পানী খোৱা পুখুৰী দেখিছেনে এইটোৱে উজিৰ বুলি ক'লোঁ উজিৰৰ লিখা আছে এয়া এইফালেও অলপ দেখুৱাই দিছোঁ এয়া আৰু অথনি আমি আছিলোঁ সেই তাত এতিয়া আহিছোঁ এইটো চাইডে এয়া এতিয়া শ্ৰী শ্ৰী মাধৱদেৱ জন্মভেটি উজিৰৰ টোল লিখা আছে ব'লকচোন এতিয়া ভিতৰৰ পৰিৱেশটো ইয়াত দেখুৱাওঁ আপোনালোকক পকাৰে বনাইছে আকৌ চোন দেখিবলৈ বাঁহৰ নিচিনা লাগিছে কিন্তু পকাৰে বনাই আছে এক পাক ঘূৰি দিছোঁ একদম আৰু ইয়াত মাত দিবই নোৱাৰি ডাঙৰকৈ পূৰা একদম হৈ গৈছে সেয়া এতিয়া থানখন সেয়া দেখিছিলে অথনি দেখুৱাইছিলোঁ এতিয়া থানখনৰ এইটো পিছ চাইডে আহিছোঁ ক'ত কি কৰে আপোনালোকক দেখুৱাই আছোঁ
এয়া লিখা আছে উজিৰৰ গা ধোৱা পুখুৰী। হা কি গুটি? এইটো আগতে বহুত হাবি আছিলে মানে একদম কি বুলি ক'ম পিটনি হৈ আছিলে আৰু কাছৰ পোৱালি ধেৰ ওলাই। আমাৰ সেইয়া পেহী পহু পোহে দেই, শহাপহু পোহে। পহুৰ কাৰণে সেয়া মানে হেৰি কৰিছে, ঘাঁহ কাটিছে শহাপহুৰ কাৰণে, ঘাঁহ কাটি আছে পূৰা। আৰু মই পহুখিনি দেখুৱাম বাৰু পেহীহঁতৰ ঘৰৰ কিমান আছে। আগতে ধেৰ আছিলে, অলপ এতিয়া বেচা হ'ল। আৰু এয়া কিছুমান মানুহে লৈ যায় পুহিবৰ কাৰণে। এয়া এতিয়া পাছফালৰ পৰিৱেশটো। ইয়াত যেতিয়া নাম প্ৰসংগ হয়, প্ৰসাদ আৰু ভাত পানী খোৱা বোৱা ব্যৱস্থা ইয়াত আছে। আপোনালোকে অহাবিলাকে জানেই বাৰু, সেইবুলি অকণমান ভিডিঅ' বনাই দিছোঁ। ভিডিঅ'টো মই বনাবলৈ মন গ'ল মানে, বহুত দিন হ'ল এনেকৈ লং ভিডিঅ' বনোৱা নাই। ইয়াত এতিয়া ফল মূল বাগান বনাই আছে, পুৰা ফুলৰ চব বাগান বনাই আছে। এয়া মধুৰি হৈ আছে এইফালে। এয়া এতিয়া আছে বিলাতী আম। ককা কি কৰি আছে? পাচলি কুটি আছে। সেয়া ককা ভাত খাবলৈ পাচলি কুটি আছে দেই। আমাৰ এগৰাকী এয়া প্ৰসাদ খোৱাত লাগিছ। এয়া ইয়াতে জিৰণি লয়হি আৰু দেখুৱাই আছোঁ। এয়া আন্ধাৰ হৈ আছে দেই পৰিৱেশটো। এয়া খিৰিকী জপাই থৈছে যে, ইয়াতে ভাত পানী প্ৰসাদ খোৱা হয়। প্ৰসাদ বাহিৰত দিয়ে নেকি হ'বলা মই জনাত। আৰু ইয়াতে এয়া ভাত পানী খাবলৈ দিয়ে। এতিয়া দেখুৱাই আছোঁ আপোনালোকক ভাত পানী বনোৱা জেগা। এয়া ফিল্টাৰ এইফালে। এইখিনিতো ক'ব লগা কথা নহয়, সেইবুলি কৈছোঁ। মুখখনে কিবা এটা কৈ থাকিলে ভাল লাগে অকণমান। খোৱা বোৱা বাচন বাতি এনেকৈ থৈছে। ইমান দীঘল একদম, সেই তাৰ পৰা ইয়ালৈকে এনেকৈ আছে। আৰু এয়া আমাৰ ককাহঁতে ভাত বনোৱা জেগা। ইয়াত যিসকলে শৰাই দিবলৈ আহে, চাকি জ্বলাবলৈ আহে মানে, তেওঁলোকৰ কাৰণে ইয়াতে খোৱা প্ৰস্তুত কৰা হয়, আহাৰ। আৰু এইফালে আছে লেট্ৰিন বাথৰুম। এনেকৈ ককাহঁত যিহেতু ইয়াতে থাকে। এয়া এতিয়া আজি শৰাই দিবলৈ অনা প্ৰসাদ বাঢ়ি গৈছিলে যে, সেইটো কাৰণে এতিয়া আমি খাব লৈছোঁ দেই। যিমান প্ৰসাদ খালেও কিন্তু থানৰ প্ৰসাদকেইটা নিচিনা কেতিয়াও নহয়। মই থানৰ প্ৰসাদখিনি খাই বহুত ভাল পাওঁ। মহল ভাত বিচাৰি ফুৰিছে, তাত নাই তোমাৰ পাতকেইটাকে খাইছে।